হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মাজনী ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত আপোনালোকলৈ এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। আজি কোনো স্কিন কেয়াৰ বা ক'ৰবাত ফুৰিবলৈ যোৱা ভিডিঅ' নহয়। আজি এটা টেষ্টি ধুনীয়া সহজ উপায়েৰে বনোৱা এটা ৰেচিপি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ইয়াত বতৰটো বহুতেই বেয়া হৈ আছে। আজি এসপ্তাহৰ ওপৰ হৈ গ'ল, বতৰটো এনেকুৱাই হৈ আছে। আপোনালোকৰ ফালে কেনেকুৱা হৈ আছে জনাবচোন। এতিয়া যিহেতু সৰু আলুৰ ছিজন হয়, এতিয়া সকলোৰে ঘৰত সৰু সৰু আলু সকলোৰে ঘৰত আছেই। সেয়েহে মই ভাবিছোঁ আজি সৰু আলু দি পেলাই এটা আলুৰ দমৰ ৰেচিপি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। আজি আমাক লগা মেইন বস্তুটোৱে হৈছে আলু। সেয়েহে মই এইটো জোখৰ আলু অলপমান লৈ লৈছোঁ। আলু কেইটামান ইয়াৰ পৰা লৈ লৈছোঁ। এয়া আমাৰ ঘৰৰে আলু হয়। এতিয়া সকলোৰে ঘৰত আলু থাকেই। আপোনালোকে এই ৰেচিপিটো বনাই খাব। খাবলৈ বহুত টেষ্টি হয় আৰু বহুত ইজি ৰেচিপি হয়। সেয়া এনেকুৱা ধৰণৰ আলু লৈ লৈছোঁ। বেছি ডাঙৰ নল'ব, ডাঙৰ ল'লে অকণমান বনাবলৈ দিগদাৰ হয়। এইটো জোখৰ আলু ল'লে ভাল আৰু। ইমানকেইটা আলু লৈ লৈছোঁ। এয়া মই এতিয়া আলুকেইটা ধুনীয়াকৈ ধুই চাফা কৰি ল'লোঁ। লৈ পেলাই বইল কৰিবৰ কাৰণে অকণমান নিমখ দিছোঁ। নিমখ দিলৈ এতিয়া এটা চিটি মাৰিম। চিটি মাৰি পেলাই হাৱাত এতিয়া আলুকেইটা বইল হয় মানে আমি বাকী মছলাখিনি কি লাগিব আমি ৰেডি কৰি লওঁ। ব'লকচোন। আমাক লাগিব বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়া, কাজু আৰু খিচমিচ। মই বিলাহী 3টা লৈছোঁ। বিলাহীকেইটা আপোনালোকৰ ডাঙৰ যদি হয় তেতিয়া 2টা ল'লেই হ'ব। বিলাহী পিঁয়াজখিনি কাটি ল'লোঁ। তাৰপিছত এতিয়া যি মছলা দৰকাৰ হয় আপোনালোকক ভিডিঅ'টোৰ মাজত দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আমি বইল হ'বলৈ দিয়া আলুকেইটা ধুনীয়াকৈ বইল হৈ গ'ল। এতিয়া আপোনালোকে এই আলুকেইটা এখন কাটা চামুচ লৈ পেলাই এনেদৰে ফুটা কৰি কৰি দিব, যাতে ইয়াত ধুনীয়াকৈ হালধি মছলা বাকীখিনি বস্তু সোমাই যায়। এনেদৰে মই এনেদৰে এতিয়া কৰি লওঁ গোটেই আলুকেইটা। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই অকণমান তেল দিম। বেছি নাই দিয়া, অলপ দিছোঁ। আজিকালি সকলোৱে তেল কমেই খায়। এতিয়া মই ইয়াত অকণমান নিমখ দিছোঁ। নিমখটো আপোনালোকে চাই পেলাই দিব। যিহেতু আমি বইল কৰোঁতে নিমখ দি পেলাই বইল কৰিছিলোঁ, সেইকাৰণে অকণমান নিমখ আৰু অকণমান হালধি দি পেলাই এইখিনি অকণমান ফ্ৰাই কৰি ল'ম গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে। এয়া আলুকেইটা ফ্ৰাই কৰা হৈ গৈছে। কেৰাহীখন নতুন যিহেতু সেইকাৰণে কেৰাহীখনত পুটুককৈ লাগি ধৰিছে দাগটো। এতিয়া এইখিনি কাঢ়ি থ'ম। সেই একেখন কেৰাহীতে অকণমান তেল দি লওঁ। সেই একেখন কেৰাহীতে অকণমান তেল দি লৈছোঁ। এতিয়া আমি যিখিনি কাটি ৰাখিছিলোঁ সেই গোটেইখিনি এতিয়া ইয়াতে দি দিম। এতিয়া মই ইয়াত দিছোঁ অকণমান নিমখ আৰু ইয়াত এতিয়া দিছোঁ অকণমান হালধি। এইখিনি দি লৈ এতিয়া ধুনীয়াকৈ আমি সিজি যোৱালৈকে অকণমান ভাজি থাকিম। এইখিনি এতিয়া ধুনীয়াকৈ ছফ্ট হৈ গৈছে। এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পাছত ধুনীয়াকৈ মিক্সিত এটা ধুনীয়া পেষ্ট বনাই ল'ম। এতিয়া পুনৰ কেৰাহীখন পাতি ল'লোঁ। পাতি লোৱাৰ পাছত অকণমান পাঁচফোৰণ দিছোঁ। পাঁচফোৰণকেইটা ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ব। তাৰপিছত এতিয়া আমি যিটো পেষ্ট বনাই ৰাখিছিলোঁ সেই পেষ্টটো এতিয়া ইয়াত দি দিম। পেষ্টটো এতিয়া ধুনীয়াকৈ তেল এৰালৈকে ধুনীয়াকৈ
ভাজি ল'ব। গেছটো ল' ফ্লেমত ৰাখিব। ইয়াত আমি এতিয়া মছলা এড কৰিম। মছলাখিনিত আছে ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, জলকীয়া পাউডাৰ আৰু অকণমান আছে জালুকৰ গুড়া। এতিয়া ইয়াত আমি দি দিম। বেছি মছলা দিয়া নাই, অকণমান কমকৈ দিছোঁ, আধা চামুচকৈ দিছোঁ। এতিয়া এই মছলাখিনি ধুনীয়াকৈ মিক্স কৰি লৈ তেল এৰালৈকে এই পেষ্টটো ফ্ৰাই কৰি ল'ব। এতিয়া ধুনীয়াকৈ মছলাখিনি ভাজ খালে, এতিয়া তেলবিলাক ধুনীয়াকৈ চাইডে চাইডে বিৰেঙি গৈছে। এতিয়া মই ধুনীয়াকৈ ইয়াত উতলাই ৰখা গৰম পানী দি দিম। আপোনালোকে জোখমতে ধুনীয়াকৈ পানীটো দি ল'ব। এতিয়া ধুনীয়াকৈ উতল আহিছে। উতল আহোঁতে যিখিনি আমি ফ্ৰাই কৰি ৰাখিছিলোঁ আলু, এই আলুখিনি এতিয়া ইয়াত দি দিম। আলুখিনি দি দিয়াৰ পাছত ভালকৈ উতলিব দিব। ধুনীয়াকৈ ঢাক মাৰি অলপ সময় ৰাখিব। এয়া হৈছেগৈ আৰু আলু দম। আপোনালোকে পানীটো নিজৰ জোখ অনুসৰি ৰাখিব। যিহেতু চব বস্তু সিজা আছিলেই, সেইকাৰণে বেছি সিজিবলৈ সময় নালাগে আৰু এয়া পানীটো শুহি গ'লে এয়া হৈ গৈছে আৰু। ইয়াত আমি এতিয়া দিম মান ধনিয়া, অকণমান মান ধনিয়া পাত ইয়াত দি দিম। আপোনালোকে যদি বিচাৰে দৈ ক্ৰীম এড কৰিব পাৰে। মোৰ ওচৰত আজি নাছিলে কাৰণে মই ইয়াত দিয়া নাই। দৈ ক্ৰীম দি দিলে আৰু বেছি ভাল হয় খাবৰ কাৰণে। এয়া আমাৰ হ'লগৈ আৰু। একে শেষত আমি ইয়াত দিম এচামুচ ঘিউ। এচামুচ ঘিউ দি দিছোঁ ইয়াত। ঘিউ দিয়াৰ পাছত গেছটো অফ কৰি দিব। অফ কৰি দি অকণমান ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পাছত আপোনালোকে ভাত, ৰুটি যিহৰ লগতে খায় আৰু ধুনীয়াকৈ খাব পাৰিব। ঠাণ্ডা হোৱাৰ পাছত এনেকুৱা হৈ গ'ল। মই এতিয়া খাবৰ কাৰণে বাঢ়িছোঁ। এতিয়া আমাৰ খাবৰ কাৰণে এয়া ৰেডি হৈ গ'ল। এতিয়া খাবহে লাগে আৰু। কেনেকুৱা হৈছে খাই লৈ পেলাই আপোনালোকক জনাই আছোঁ। এতিয়া খাই লৈ পেলাই আপোনালোকক কৈ আছোঁ কেনেকুৱা হৈছে আলু দম। বহুত টেষ্টি হৈছে ৰাইজ। আপোনালোকে এবাৰ খাই চাব বনাই। আপোনালোকে খাই বহুত ভাল পাব। হেল্ল' এভৰিৱান। এতিয়া খাই বৈ আহি পেলাই অকণমান বহিছোঁহি। আপোনালোকে মোৰ ভিডিঅ'ৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব আৰু এবাৰ বনাই খাই চাব। বহুত টেষ্টি হৈছিলে। লাষ্টত ঘিউকণ দিব। ঘিউকণ দিলে তাৰ সোৱাদটো বেছি ভাল হয়। এতিয়া মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই অল কৰি দিব। মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবৰ বাবে। আজিলৈ আহিছোঁ। বাই বাই।